হেল্ল' ৱেলকাম টু মাই নিউ মিনি ব্লগ। আজি দেৱালীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত কিবা কিবি দেখাব লগা আছে, শেষলৈকে চাবচোন। আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এইখিনিতে কৰিও থ'ব দেই, আগলৈ ভিডিঅ'বোৰ পাবলৈ হ'লে মোৰ। আমি কলগছটা জ্বলোৱাৰ সময়তে দেউতাক এফালৈ ওলাই গৈছিলে, তাৰ পৰা ঘূৰি আহিছে। মানুহজনে আকৌ খুব বেছি দেৱালীৰ সময়ত প্ৰায়ভাগ বাহিৰলৈ ওলাই নাযায়। গধূলি হ'লেও কাণখনত ধৰি থাকে, ফটকা ফুটিব ক'ৰবাত। পিছে এইবাৰ সেইটো বস্তু নহ'ল বাৰু দেই, ফটকা বহুত কমকৈ ফুটিলে, প্ৰায় নুফুটিলে বুলিয়ে ক'ব লাগিব আমাৰ ওচৰে পাজৰে। তাৰপিছতে এইখিনি সময়তে মই এনেকুৱা এটা ফুটাবলৈ দিলোঁ যিটোৰ শব্দ একেবাৰে নাই। ছোৱালীজনীয়ে ফূৰ্তি পাইছে, তেওঁৰ ভয়টো দেখিছেনে? ছোৱালী কেইদিনতে স্কাই লেণ্টাৰ্ণ এনেকুৱা ফটোজেনিক এটা ভিডিঅ' দিছিলোঁ। পিছে তাৰ অন্তৰালত থকা কিছুমান কাহিনীহে আজি দেখুৱাইছোঁ, চাওকচোন। দেৱালীৰ বন্ধ যিহেতু সেইদিনাখনে শেষ হৈছে, মঙলবাৰে শেষ হৈছে। ভাবিলোঁ গোটেইবোৰে মিলি ভাত এসাঁজ খাওঁ। অকণমানিও হোষ্টেললৈ যাবগৈ, তাইকো ৰখালোঁ ভাত খাবলৈ। যিটো ঠাণ্ডাও আহি পাইছে, তাইলৈ নতুনকৈ জোতা লং পেণ্ট এইবোৰ উলিয়াইছোঁ। তাই জোতাযোৰ দিনতে পিন্ধি এয়া দৌৰি ফুৰিছে। প্ৰত্যেকবাৰে গধূলি সময়ত অকণমান নিতাই লৈ বুলি ওলাই গৈছিলোঁ। তাৰপিছতে বাহঁতৰ ঘৰত সোমালোঁ আৰু এইকেইদিন ঠাণ্ডা সোমাব হৈছে যে অলপ গা বিষ জ্বৰ এনেকুৱা হৈছে। ভাবিলোঁ কুকুৰা মাংস জালুক দি খাওঁ। এদিন যে দেৱালী বুলি হওক বা কাতি বিহু বুলি হওক এনেকৈ ফুৰিলে অকণমান নিয়ৰ পৰিলে যে অকণমান পানী লগাৰ নিচিনা হৈছিলে তাইক, সেইটো কাৰণে ৰাতিপুৱা টুপি এটা পিন্ধাই দিছোঁ। ৰাতিপুৱাই আকৌ মাছ গৈছিলে, ৰৌ মাছ এজনী ল'লোঁ। তাৰপিছতে ৰাতিপুৱা ভাত সাজ ৰৌ মাছেৰে ফুলকবি আলু এনেকৈ অনা হৈ আছিলে, সকলোবোৰ দি আৰু ধুনীয়াকৈ খালোঁ। লগতে চেংমৰা ভাজি অকণমানো আছিলে দেই। আজিৰ মিনি ব্লগটো বহুত বেছি দীঘল হৈ গ'ল। যদি ভাল পালে লাইক কৰিব আকৌ দেই। বাই।